এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া যাবলৈ লৈছোঁ আমাৰ ওচৰৰে বৰমা এগৰাকী ঢুকালে। তালৈ যাবলৈ হ'লে ৰেডি হৈছোঁ আৰু আমাৰ 2024 বছৰটোৱে ভাল নহয় বুলি ক'লেও বেয়া নহয়। আমাৰ এইবাৰ মাঘৰ বিহুটো ভালকৈ পাতিব নোৱাৰিম। কাইলৈ মেজি ভোজ খাবই, কিন্তু আমি এতিয়া ব্ৰতত আছোঁ, আমি একো খাব নোৱাৰিম। এতিয়া আমি বইল খাই আছোঁ বাৰু। এতিয়া তাত বইল ভাত বনাই আছে আৰু লগতে সমাজো বহি আছে। আপোনালোকক দেখাম বাৰু, সমাজ বহি আছে, লগতে ভোজ ভাতো বনাই আছে। বহুতেই দুখৰ বিষয় বুলি ক'লেও বেয়া নহয়। আমাৰ এইবাৰ এই বছৰটোৱে বহুতো বেয়া। আৰু এতিয়া মই যাবলৈ ৰেডি হৈছোঁ। এতিয়া ব'লক মোক গেটখন মাৰি এতিয়া যাওঁ। বিলালা বুলি কৈছে পকাই। এতিয়া আমি আহি আছোঁ ককামৰ ঘৰলৈ। দেখিছেনে, পকাত বিলালে বুলি বায়ে ফোন কৰিছে বাৰু। এতিয়া আমি লাহেকৈ গৈ তাত আনোগৈ। এতিয়া গৈ মই চব্জি কটাত লাগি গ'লোঁ। দেখিছেনে, চবে ভাগে ভাগে কাম কৰাত লাগি আছে। চাহ দিছে আৰু আমি চব্জি কাটিবলৈ ল'লোঁ। গৈ চব্জি গোটেইখিনি মিলি আমি চব্জি কাটিছোঁ। আৰু এইফালে জুই ধৰিবলৈ লৈছে আৰু বইল ভাত বনাবৰ কাৰণে। আমি গোটেইখিনি ওচৰ চুবুৰীয়া মিলি পেলাই কামত লাগি গ'লোঁ। দেখিছেনে, জুই ধৰিবলৈ লৈছে আৰু জুই ধৰিছে। তাৰপাছত সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। আৰু এটা তিলনী আছিলে, তেওঁ আমাৰ পৰিয়ালৰে বৰ্তাই হয় বাৰু। তেওঁ তিলনী খাই ভকত অহালৈ দেৰি হ'ল, দুটা তিলনী খাবলগীয়া হৈছে যে। এইটো আমাৰ বৌ তিলনীটো পিছবেলাই পৰিবগৈ আৰু ভোজ ভাত হোৱালৈ আন্ধাৰ হ'বগৈ। বৰ্তাজন আগতেই ঢুকালে, বৌ পিছত ঢুকাইছে। এদিন দুদিনৰ আগ পিছ হৈছে আৰু। দেখিছেনে, চববিলাক ৰেডি হৈ আছে। ইজনৰ পিছত সিজন ঢুকাইছে আৰু কি কৰিব, উপায় নাই আৰু, বহুত দুখৰ কথা। আৰু এইফালে চালাড বনোৱাত ব্যস্ত হৈ আছে আমাৰ বাহঁত। গোটেইখিনি মিলি চালাড বনাই আছে। আৰু সেইফালে আকৌ ভকতে বইল ভাত বনাই আছে। সেইফালে দেখিছে, এইফালে ভকতে বইল ভাত বনাইছে আৰু এইফালে চালাড বনাই আছে। আৰু সিফালে ভকতসকলে প্ৰসাদটো ৰেডি কৰি আছে বাৰু, হোৱাগৈ নাই। অলপ দেৰি হ'ব বাৰু। লাহে লাহে চববিলাক যোগাৰ হৈ আছে। আৰু এইফালে আমাৰ ৰূপ দেখি নাহাঁহিব দেই। ফুটো ল'বলৈ পোৱা নাই, ক্ৰীমো লগাব পৰা নাই। দেখিছেনে, চব বগা সাজতে থাকিবলগীয়া হৈছে। কি কৰিব আৰু, উপায় নাইকিয়া হ'ল। বিহু আমাৰ তেনেকৈয়ে বগা সাজোতে পাৰ কৰিবলগীয়া হ'ব, বইল খাই খাই। দেখিছে, প্ৰসাদ বিতৰণ কৰি আছে। ৰাইজ ভিতৰতো বহি আছে অলপ, বাহিৰত ভকতখিনি বহি আছে ভিতৰত, যিখিনি বাৰান্দাতে বহি আছে। দেখিছেনে, প্ৰসাদ বিতৰণ কৰি আছে। আৰু ভোজ ভাত হোৱালৈ আন্ধাৰ হ'ব, সেইটো কাৰণে ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ। যিহেতু আন্ধাৰ হৈ যাব, সেইটো কাৰণে ভোজ ভাত খোৱাটো মই নেদেখুৱাওঁ। ভিডিঅ'টো বেছি দীঘল হ'ব যে। প্ৰসাদ বিতৰণ কৰাটোহে মই দেখাইছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবচোন। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষত সকলোলৈকে ধন্যবাদ থাকিল।